নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকে পৰিৱেশটো দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজি আমাৰ মৰণা মাৰিব, সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, যিহেতু আপোনালোকৰ লগত মই মোৰ সকলো শ্বেয়াৰ কৰোঁৱেই আজিকালি, সেইকাৰণে মৰণা মৰা ভিডিঅ'টো দেখাওঁ বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈ চাব বুলি আশা কৰিলোঁ, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টি চাই থাকক। মৰ্ণিং ভিডিঅ' চবৰে কাৰণে চাহ বনাইছোঁ, দেখাইছোঁ আপোনালোকক। আজি মৰণা মাৰিব, মানুহো বহুত আছে, চবৰে কাৰণে চাহ, আজি চব ব্যস্ত। ভালো লাগে এনেকুৱা পৰিৱেশ এটা ন, প্ৰত্যেক খেতি থকা মানুহৰ ঘৰত এদিন এনেকুৱা দিন এটা আহে যে মৰণা মাৰিব লাগিব। তাৰপিছত আহিব নখোৱা, আপোনালোকক দেখাই থাকিম, চাই থাকক ভিডিঅ'টি। আৰু এইফালে মৰণা মৰাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি যোগাৰ কৰি আছে। আৰু এইফালে মোৰ ছোৱালীয়ে আমনি যে কৰিছে, এনেকুৱা আমনি কৰিছে, কাৰণ তাইকো বাহিৰত উলিয়াই দিব লাগে। তাত দেউতাক, ককাক, আইতাকহঁতে যি কৰি আছে তাইকো তাৰমানে তাতে কৰিব দিব লাগে। পূৰা কান্দি আছে তাই, সেইকাৰণে দেউতাকক মই এবাৰ উলিয়াই নিব দিলোঁ, বোলে আৰম্ভ নকৰোঁতে তুমি এবাৰ তাইক বাহিৰত উলিয়াই লৈ যোৱা। আনি তাইক গাড়ীৰ ওপৰত বহাই দিছে, চাওকচোন, জানো তাইক গাড়ীখন চলাব পাৰে, সেই তেনেকুৱা দেখাইছে। আৰু অৱশেষত এতিয়া আৰম্ভ হৈ গ'ল আমাৰ মৰণা মৰা কাম। গতিকে আপোনালোকে চাই থাকক। আপোনালোকে কোনে কোনে এইবোৰ চাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মৰণা মৰা, তাৰপিছত আৰু খেতি ৰোৱা কাম, এইবিলাক চাই কোনে কোনে ভাল পায়। মই কিন্তু বহুত ভাল পাওঁ এইবোৰ চাই, বহুত বেছিয়ে ভাল পাওঁ। আৰু ছোৱালীয়ে মোক এনেকুৱা পিটন দিছে, তাইকো মানে তাত উলিয়াই দিব লাগে, মোক পূৰা পিটি আছে, বাহিৰত লৈ গ'লে তেনেকুৱা কৰি আছে। আৰু ক'ব নোৱাৰিলেও তাইৰ মই মনৰ ভাৱটো বুজিব পাৰিছোঁ, মোক সেইকাৰণে পিটিছে, তাইক বাহিৰত নিব লাগে। উপায় নাই, তাইক বাহিৰত নিব নোৱাৰোঁ, যিহেতু এনেকুৱা ধূলি উৰাইছে, সেইকাৰণে তাইক বাহিৰত নিব নোৱাৰোঁ। তাতে আকৌ চৰ্দিও লাগি আছে। মই বাহিৰত আনিব নালাগিছিলে, তথাপি তাই এনেকুৱা উৎপাত কৰিছে, সেইকাৰণে মই বাহিৰত এবাৰ লৈ আহিলোঁ। আৰু শেষত মই এটা বুদ্ধি কৰিলোঁ যে খিৰিকী চিৰিকী বন্ধটো আছে, তাইক খিৰিকীৰ গ্লাছখনেৰে চাই থাকিব দিম। আৰু তাকেই কৰিলোঁ মই, তাইক খিৰিকীৰ গ্লাছেৰে তাইক মই চাই থাকিব দিলোঁ। আৰু এনেকেই চাই থাকি তাই এনেকুৱা এনজয় কৰিছে, বহুত ভাল পাইছে। তাইৰ মুখৰ হাঁহিটোতে গম পায় যে তাই কিমান ভাল পাইছে। আৰু এইটো হৈছে পিছৰ পৰিৱেশ, পিছদিনাৰ পৰিৱেশ মানে। এইবাৰ খেতি ইমান ভাল নহ'ল, বানপানীয়ে এইবাৰ খেতি 3বাৰ নষ্ট কৰিছে, সেইকাৰণে সিমান ভালো নহ'ল। মাত্ৰ 15 মোন ধান পালোঁ। যিয়ে নহওক, সেইখিনিয়ে কষ্টৰ সাৰ্থক। 15 মোন হ'লেও যে পাইছোঁ আৰু তেনেকুৱা, এই গোটেইখিনি যে একদম নষ্ট নহ'ল, সেইখিনিতে সন্তুষ্ট থাকিব লাগিব। আৰু এইফালে আহি গ'লোঁ বালিলেচা কালী মন্দিৰলৈ। মানে নলবাৰী টাউনলৈ গৈ আছিলোঁ, গৈ থাকোঁতে মানুহজনক ক'লোঁ এবাৰ ইয়াত সেৱা এটা কৰি যাওঁ। ইয়াৰ সমুখেৰে অহা যোৱা কৰি থকাই যায়, সোমোৱা যোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি এবাৰ ইয়াত সোমাই পেলাই বন্তি লগাই যাওঁ, সেইকাৰণে ইয়াত সোমালোঁ। আৰু কেতিয়াবা ইয়াৰ ভিডিঅ' ভালকৈ দিম, এই মন্দিৰটোৰ ভিডিঅ' মই আপোনালোকক ভালকৈ দিম। আজি এনেই অকণমান ক্লিপ এটা ৰাখি দিলোঁ। মন্দিৰটো নলবাৰী জিলা বালিলেচা গাঁৱত হয় এই মন্দিৰটো। বিৰাট মাহাত্ম্য থকা মন্দিৰ হয়। কেতিয়াবা আপোনালোকক ইয়াৰ ভিডিঅ' মই ভালকৈ দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰিৱেশ ইমানেই সুন্দৰ, মানে আগৰ ফালে ইমান ডাঙৰ পুখুৰী আছে। আপোনালোকে যিসকলে নলবাৰীৰ হয় জানে ইয়াৰ দেৱালয়ৰ বিষয়ে, কিন্তু মই সেইফালে নগ'লোৱে, কাৰণ দেৰি হৈছে আমাৰ। আৰু আহি পাই গ'লোঁ জুৱেলাৰ্ছ, দীপাশ্ৰী জুৱেলাৰ্ছত আহিলোঁ, কাৰণ ছোৱালীক এডাল সোণৰ চেইন দিব লাগে, তাকে বনাব দিব আহিছোঁ। আৰু এই জুৱেলাৰ্ছখনত মোৰ বিয়াৰ সকলো অলংকাৰ ইয়াতে বনোৱা গৈছে। আৰু এতিয়ালৈ মানে ইমান বিশ্বাসী এই জুৱেলাৰ্ছখন, বিৰাট ভাল পাইছোঁ। সেইকাৰণে যিমান সোণ বনাওঁ, সোণবিলাক চব আমি দীপাশ্ৰী জুৱেলাৰ্ছতে বনাওঁ। তেখেতে মানে চাই আছে এতিয়া কিমান দীঘল লাগিব। আজি নিয়া নাই বাৰু, আজি বনাবহে দিলোঁ। আপোনালোকক দেখাম কেনেকুৱা ডিজাইনৰ তাইক চেইন দিলোঁ। এয়া চাওকচোন, তাইৰ বহুত দীঘল হৈছে এতিয়া, আৰু এনেকুৱা হাঁহিছে তাই। আৰু ভিডিঅ'টি মই ইমানতে সামৰিব লাগিব, আৰু আপোনালোকক লগ পাম নেক্সট ব্লগত। আপোনালোকে গতিকে চাই থাকক।